হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু হেপী বিহু। আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে মই সেয়া মৰম যাচিলোঁ। মানে আমাৰ ইয়াত কালি ৰাতিৰ পৰাই ধাৰাসাৰ বৰষুণ দি আছে। ইয়াত দেখুৱাই দিছোঁ আপোনালোকক। ইয়াত চাওক, এতিয়াও বৰষুণ কমাই নাই। ইয়াত বৰষুণ পানী হৈ গৈছে। তথাপিও মা বিহু বুলি অলপ চলপ ভৰাঠি মুচিছে আৰু তাত মই ভাবিলোঁ এটা ভিডিঅ'কে বনাই লওঁ। আৰু আজিনো কিয় ভিডিঅ' নবনাওঁ, ভিডিঅ'টো কৰিব লাগিবই ন, কাৰণ বিহু হৈছে অসমৰ জাতীয় উৎসৱ আৰু অসমীয়া জাতিৰ পৰম্পৰা হিচাপে যিহেতু আমাৰ বহাগ বিহু হৈছে সকলোতকৈ লাগতিয়াল উৎসৱ, সেইবাবে ভাবিলোঁ ভিডিঅ'টো কৰোঁ। আপোনালোকে চাগে অনুমান কৰিছে মোৰ মাতটো ইমান এটা ভাল হোৱা নাই আজি, আৰু এনেও মোৰ মাতটো ইমান ভাল নহয়, মানে চৰ্দি কাহ হৈছিল, সেইবাবে এতিয়া আৰু বেছি বেয়া হৈছে আৰু ভিডিঅ' কৰিবৰ কাৰণে অকণমান অসুবিধা হৈছে। তথাপিও মই আজি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আৰু মাজে মাজে মোৰ বহুত মিষ্টেকো হৈছে আৰু আশা কৰোঁ আপোনালোকে যে এইটো ভিডিঅ' শেষলৈকে চায়। ঠিক আছে, তেনেহ'লে আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে লাও, কাজল গুড়ি, বেঙেনা, হালধি, আম আৰু ইয়াত ঢেকীয়া, দীঘলতি, মাই খেতি আৰু বৰ বিহু, সৰ বিহু আৰু কিবা কানি আছে, মই ভালদৰে নামবিলাক নাজানো। এয়া চাওক, দেউতাই ছাগলীৰ বাবে মালা বনাই আছে। আমাৰ ছাগলী 3টা, কিন্তু গৰু নাই বাৰু। ইয়াত বায়ে বটি আছে মাহ, হালধি। এতিয়া আমাৰ ডাঙৰ ছাগলীটোক দেউতাই ধুৱাই আছে। দীঘলতি, দীঘল পাত, গৰু চাৰে জাত জাত, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, 1000 টকা দি যা। কেনে হৈছে ফ্ৰেণ্ডছ, কমেণ্ট বক্সত ক'বচোন। ইয়াত আপোনালোকে দেখিলে আমাৰ ছাগলীকেইটা ধুওৱা হৈ গ'ল। এতিয়া পূৰা মানে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ইয়ালৈ অকণমান ওলাই আহিছোঁ। আপোনালোকক দেখুৱাই আছোঁ কালি ৰাতি যোৱা বৰষুণৰ পানী, ইমান পানী দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। ইয়াত চাওক গাইছ, পানী মানে সকলো ঠাইতে পানী হৈ গৈছে পথাৰত ইফালে। ইয়াত চাওক, এইফালে আৰু বহুত মানে পানীয়ে পূৰা। ইয়াত চাওক, ভাইটি এইফালে কি কৰিছে। এতিয়া পূৰা মই ৰিলচ বনাওঁ আৰু বিহু বুলি, ঠিক আছে। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া চাওক, নেউল মাৰিব আহিছে ইয়াতে। ইতিমধ্যে আপোনালোকে দেখিলে আমি এটা মানে কি কৰিছিলোঁ পানীত, মানে ভাল লাগিলে আজি বিহু বুলি অকণমান এনজয় কৰিলোঁ আৰু ভিডিঅ' বনালোঁ কিবা কানি শ্বৰ্ট ভিডিঅ'। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এতিয়া বৰ্তমান মই গা পা ধুৱাই আহিলোঁ মাহ হালধিৰে, আৰু আজি জেতুকা ল'ব লাগিব নহয়, যিহেতু কালিৰ পৰা মানুহ বিহু হ'ল। মানে আজি মই বিহুৱান লোৱা নাই, কাৰণ মানে গৰু বিহুৰ দিনা ঘৰৰ ডাঙৰ মানে ল'ৰা ছোৱালীৰ ভিতৰত যোনজন মানে ল'ৰা ছোৱালীৰ ভিতৰত ডাঙৰ হয়, সেইজনে মানে বিহুৱান ল'ব পাৰে, আৰু মই কাইলৈৰ পৰা বিহুৱান ল'ম, ঠিক আছে। আপোনালোকক দেখাম বাৰু, ঠিক আছে।
আৰু এতিয়া মই ভাত পানী খাওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। এতিয়া অকণমান ভাত পানী খাই জিৰণি লৈছোঁ। মই ভাবিছোঁ এতিয়া ৰিলচ চিলচ বনাওঁ পুৰা আৰু আপোনালোকে চাব ইনষ্টাগ্ৰামত ভিতালী 531 আপোনালোকে চাৰ্চ কৰি দিলে পাই যাব। আৰু তাতে ভিডিঅ'ত মই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ফ'ল' কৰি দিব ইনষ্টাগ্ৰামৰ, ঠিক আছে। এতিয়া বাৰু মই মানে ৰিলচ বনাবৰ কাৰণে অকণমান ফুৰি আহিছোঁ। হাই ঠিক আছে, মই মোৰ বান্ধৱীজনীক দেখুৱাই আছোঁ। তাই উঠিব নিবিচাৰোঁ, তথাপিও মই এতিয়া তাইক দেখুৱাইহে দিম। মই তাইক মানে জেতুকা লৈ দিছিলোঁ, ইয়াত নাই নুঠে তাই। এতিয়া মানে ৰিলচ চিলচ বনাই পুৰা হ'ল আৰু এতিয়া ৰিলচ বনোৱা হ'ল আৰু এতিয়া আহি আছোঁ ঘৰলৈ। এতিয়া চাগে আৰু বৰষুণ মাৰিব মানে মাৰিব মানে দিব বৰষুণ চাগে এতিয়া, ঠিক আছে। এতিয়া মই জেতুকা ল'লোঁ, এয়া চাওক কালি বিহু নাচিবৰ কাৰণে জেতুকা লৈছোঁ। আৰু ফ্ৰেণ্ডছ এতিয়া গধূলি হ'ল, ঠিক আছে। তেনেহ'লে মই আপোনালোকক আৰু কালি লগ পাইছোঁ, ঠিক আছে। চ' ফ্ৰেণ্ডছ গুড মৰ্ণিং, হাই। আৰু মই কালি যে জেতুকা লৈছিলোঁ তাৰে চাওক কালাৰ আৰু ইয়াত। চ' ফ্ৰেণ্ডছ আজি ভাবিছিলোঁ ফাংচনত ডান্স কৰিম আৰু কেতিয়া যাম মানে মই যাম আবেলি মানে গধূলি যাম, অ'কে। মই গধূলি যাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজিতো মানুহ বিহুৱে হ'ল আৰু আজি পূৰা মানে গা পা ধুই পেলাই আৰু বিহুৱান লওঁ, ঠিক আছে। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে। তেনেহ'লে মই আজি ফাংচনত মানে যোনটো গীতত ডান্স কৰিম সেইটো প্ৰেক্টিছ কৰোঁ, ঠিক আছে। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ঠিক আছে ফ্ৰেণ্ডছ, মানে মোৰ ডান্সটো এতিয়া ট্ৰাই কৰি ল'লোঁ আৰু এতিয়া বহুত ভাগৰ ধৰিছে, ঠিক আছে। আপোনালোকক তাৰপিছত লগ পাই আছোঁ। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে। চ' মানে এতিয়া পূৰা গা পা ধুই পেলাই আৰু বিহুৱান ল'লোঁ, চাওক টপ আৰু তলতটো দেখাম বাৰু মই পিছত ভিডিঅ'ত, ঠিক আছে। চাওক হাফপেণ্টটো আৰু আজি এতিয়া পিন্ধিলোঁ আৰু মানে কিবা কিবি লৈছোঁ আৰু আজি এতিয়া পিন্ধিলোঁ, ঠিক আছে। আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'বচোন, ঠিক আছে। এতিয়া আৰু মানে পূৰা চুলি তুলি বান্ধি আহিছোঁ, মানে আজি ইমান গৰম দিছে আৰু গৰমতে মানে ঘাম বৈ গৈছে আৰু এতিয়া বাৰীখিনি অকণমান চাই মানে বতাহ খাবলৈ আহি আছোঁ। আৰু ফাংচনতে যাম বুলি কৈছিলোঁ আপোনালোকক, তাতো যাম মানে 5 বজামানত যাম আৰু অলপ দেৰি কৰি মানে ওলাব লাগিব আৰু, ঠিক আছে। তেনেহ'লে ফ্ৰেণ্ডছ মই ভাত পানী খাই পেলাই আপোনালোকক লগ পাই আছোঁ, ঠিক আছে। মানে এতিয়া আমি ইয়াত ভিডিঅ' কৰিম, মানে ফটো উঠাম। আমাৰ বাই ওলাই আহিছে, মানে মই ডাইৰেক্টৰ হৈছোঁ আৰু মামীও আহিছে, আৰু মই হৈছোঁ ডাইৰেক্টৰ। এতিয়া মই ফটো উঠাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ, ঠিক আছে। ফটোৰ প'জ দিয়া হৈ আছে আৰু মই এতিয়া ফটো উঠাম। এইফালে নহয়, এইফালে ৰখক, মই ফটো উঠাইছোঁ। চাওক ইহঁতক কি কৰিছে, হাই আহিছোঁ, ঠিক আছে উঠাই আছোঁ। চ' ফ্ৰেণ্ডছ এতিয়া মানে বিহুৰ ড্ৰেছ কৰিলোঁ ফাংচনত নাচিবৰ বাবে আৰু মই আপোনালোকক ভালদৰে ভিডিঅ'টো মানে বনাই দিব পৰা নাই কাৰণ ইয়াত মানে লাইন নাই আৰু এতিয়া টৰ্চ মাৰি পেলাই ভিডিঅ'টো সেইখিনি কথা কৈছোঁ। মানে আজি মোবাইলত চাৰ্জৰ নাই লাইনৰ বাবে, চ' মই জল্দি ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাই থাকিব। আৰু বাকী বেলেগ মানে বেছি কৰি বনাব পৰা নাই আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'ব, ঠিক আছে। চাই থাকক ভিডিঅ'টো ভালকৈ। পূৰা আন্ধাৰ হৈছে আৰু মই এতিয়া পূৰা মানে ৰেডি হৈ ল'লোঁ, ঠিক আছে। আৰু ভালদৰে ভিডিঅ' কৰি দেখাব পৰা নাই, এইবিলাক মানে বেয়া হৈছে। চ' ভালদৰে ৰেডি হৈ গ'লোঁ আৰু আপোনালোকে কমেণ্ট বক্সত ক'ব মোক কেনেকুৱা লাগিছে।
ঠিক আছে সো ফ্ৰেণ্ডছ এতিয়া মানে পুৰা যাবলৈ ওলাইছিলোঁৱে বৰষুণ দিছে কি বৰষুণ আপোনালোকে চাগে মাত শুনিছে ইয়াত এতিয়াও মানে যাব পাম আশাই নাই চ' চাইছোঁ আপোনালোকে চাগে ভিডিঅ'টো শেষলৈকে মই ঘৰত ভাবিছোঁ মানে যাব পাৰিলে আৰু কিবা কৰি এতিয়া বতাহ বৰষুণ আহি আছে যেতিয়া আমি আৰম্ভ কৰি আহিছোঁ আৰু যাবলৈ কিবা কৰি মানে যাই আছোঁ বাকী যোৱাখিনি ভালকৈ লিখাব নোৱাৰিম আন্ধাৰ হৈছে মানে আকৌ দেখা পোৱা নাই চ' মই যাই আছোঁ তাত ফাংচনত লগ পাই আছোঁ ঠিক আছে দৌৰি দৌৰি যাই আছোঁ পাই গ'লো ফ্ৰেণ্ডছ পাই গ'লো দৌৰি দৌৰি পাই গ'লো দৌৰ দৌৰ আহি গ'ল এয়া চাওক ফ্ৰেণ্ডছ চাই থাকক আমি প্ৰতিযোগীসকলৰ ফ্ৰেণ্ডছ কেমেৰা কৰিব মোৰ ফাংচনত ডান্স কৰা ভিডিঅ'টো মই আপোনালোকক দেখাই দিব নোৱাৰিলোঁ আৰু এতিয়া আমি আহিছোঁ আৰু বহুত দেৰি হ'ল মানে বহুত গৰম হৈ গ'ল আৰু আহিছোঁ এতিয়া আপোনালোকক ভালদৰে ভিডিঅ'টো দেখাব নোৱাৰিলোঁ ঠিক আছে মই নেক্সট টাইম ফাংচনত গ'লে দেখাই দিম বাৰু এয়া চাওক এতিয়া বগু দেখা আছোঁ চ' ফ্ৰেণ্ডছ কালি ভিডিঅ'টো কৰা নহ'ল আৰু বাকী আৰু আজি ভাবিছোঁ বিহু মাৰিব যাম চ' এতিয়া আৰু মানে গা পা ধুই পেলাই ওলাই গৈ ঠিক আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই এতিয়া ৰেডি হৈ আহিছোঁ আমাৰ আৰু এটা নাচনীক দেখুৱাই আছোঁ ৰ'ব আহক আৰু এটা দেখাই আছোঁ এইটো চাওক ফটো উঠাত ব্যস্ত এইটো নাচনী আৰু ইয়াৰ আমি এতিয়া গ্ৰুপ ফটো হ'ব গ্ৰুপ ফটো আমি ঘৰে ঘৰে বিহু মাৰিবলৈ যাওঁ ঠিক আছে আৰু আহি পেলাই আপোনালোকক লগ পাই আছোঁ বাই বাই ফ্ৰেণ্ডছ আহি লগ পাই আছোঁ ফ্ৰেণ্ডছ এতিয়া পূৰা কাপোৰ কানি সলাই পেলাই পূৰা মুখ হাত ধুই পেলাই ভাত পানী খাই ইয়ালৈ অকণমান ওলাই আহিছোঁ আৰু আপোনালোকেতো দেখিলে আজি কিমান এনজয় কৰিলোঁ বিহু মাৰিবলৈ গৈছিলোঁ আৰু আজিতো বাৰু বিহু মাৰিলোঁৱে আৰু কালিও বিহু মাৰিম মানে আজি চাগে মাৰা নহ'ব মাৰা বুলিও কৈছোঁ আৰু মই মানে কাইলৈ চাগে যাম বিহুত মাৰিবলৈ আৰু চ' ফ্ৰেণ্ডছ ইয়াত মই মানে বতাহ খাবলৈ আহিছোঁ আৰু আজি ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব ঠিক আছে আৰু মই নেক্সট ভিডিঅ'ত লগ পাম অ'কে বাই বাই